নমস্কাৰ সকলোলৈকে। এয়া আমি ৰসগোল্লা উলিয়াই লৈছোঁ খাবলৈ। চাওকচোন, ৰসগোল্লাটো অৱশ্যে কিনা নহয় দেই, মই ঘৰতে বনোৱা। আৰু ইমান ধুনীয়া হৈছে, কোমল হৈছে ৰসগোল্লাকেইটা। সেইকাৰণে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ কেনেকৈ বনালোঁ। প্ৰথমতে এয়া মই এটা পাত্ৰত গাখীৰ 1 লিটাৰ গৰম কৰি লৈছোঁ আৰু গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। তাৰপিছতে এইফালে অকণমান পানীত চেকনি এখন দি ল'ব দেই। এনেকৈ নেমু অলপ চেপি দিছোঁ, চেপি ৰসখিনি উলিয়াই ল'লোঁ। তাৰপিছত এইফালে গাখীৰ এইপিনে উতলন আহিলেই নহয়। গাখীৰ উতলন অহাৰ পিছতে উতলন অহাৰ পিছতে অফ কৰি দিব। তাৰপিছত 2 মিনিট সময় ঠাণ্ডা হ'বলৈ দি নেমুৰ ৰসখিনি অলপ অলপকৈ দি থাকিব লাগিব। দি ফটা নফটালৈকে দি থাকিব লাগিব। ইয়াত দেখিছে নহয়, অলপ অলপ ফাটিছেই, ফাটি ৰঙচুৱাকৈ ওলাই গৈছে পানীখিনি। ইয়াত সম্পূৰ্ণৰূপে ফাটি গ'ল। তাৰপিছতে এটা পাত্ৰত আকৌ চেকনি এখনৰ ওপৰত এখন কাপোৰ, চাফা কাপোৰ লৈ লৈছোঁ। পানীখিনি চেকি চানাখিনি উলিয়াই ল'লোঁ ওপৰত। চানাখিনি যিহেতু নেমুৰ ৰস চেপা আছিলে, সেইকাৰণে নেমুৰ ৰসখিনি যাবৰ কাৰণে এনেকৈ ধুই লৈছোঁ অলপ, নহ'লে টেঙা টেঙা ভাৱ এটা আহি থাকিব যে, সেইকাৰণে ধুই লৈছোঁ। ভালকৈ এনেকৈ চেপি লৈছোঁ পানীখিনি যোৱালৈ, কিন্তু বৰ টানকৈ চেপি দিলেও নহ'ব, টান হৈ থাকিব। তাৰপিছতে এইফালে এখন ট্ৰে'ত লদাটো উলিয়াই লৈ মই মঠি থাকিম বহুত সময়, প্ৰায় 15-20 মিনিটমান সময় মঠি থাকিব লাগিব। মইতো বহুত সময় মঠিলোঁ, কাৰণ মই আটা মঠিবও ভালকৈ নাজানো। সেইকাৰণে মই বহুত সময় মঠি থাকিলোঁ। আৰু এনেকৈ যদি ঘৰত গাখীৰ আছে, তেনেকৈ বনাই ধুনীয়াকৈ খাব পাৰে। নিকিনাকৈয়ে ধুনীয়াকৈ ঘৰতে ৰসগোল্লা বনাই খাব পাৰে। বহুতেই টেষ্টি হয়, একেবাৰে কিনা নিচিনাই লাগে খাবলৈ। আৰু এনেকৈ মঠি যেতিয়া ছফ্ট হৈ যাব, তেতিয়া এটা সৰু সৰু চেপত লাডুকেইটা বনাব লাগিব। আৰু লাডুকেইটা বনাওঁতেও সাৱধান, ফাটি গ'লে নহ'ব। ফাটি গ'লে পিছত ফুলাৰ পিছত ফাটি যাব পাৰে, সেইকাৰণে ফাটিলে নহ'ব। এনেকৈ মোৰ গোটেইখিনি লাডু হৈ গ'ল বনাই। এতিয়া এটা কাপত 1 কাপ চেনি আৰু 3 কাপ পানী দি কুকাৰটোতে এনেকৈ উতলাই আছোঁ। উতলন যেতিয়া আহিব, উতলন অহাৰ পিছতেই এয়া দেখিছে নহয় লাডুকেইটা মই কেনেকৈ দিম চাই থাককচোন। এটা এটাকৈ দিছোঁ, যে গোটেইকেইটা একেলগে দিলে মানে ভাগি থাকিব পাৰে, শ্বেপটো বেয়া হৈ যাব। সেইকাৰণে এটা এটাকৈ গোটেইকেইটা দি দিছোঁ। দিয়াৰ পিছত 5 মিনিট সময় ঢাকোন দিয়াৰ পিছতেই চাওকচোন, এয়া ফুলি আহিলে ধুনীয়াকৈ, ইমান ধুনীয়াকৈ ফুলি আহিলে। তাৰপিছতে আকৌ 10 মিনিটৰ কাৰণে ঢাকোন দি থ'ম। 10 মিনিটৰ পিছত ঢাকোন উদঙাই দিয়াৰ পিছত চাওকচোন, এয়া ফেন হৈ গৈছে আৰু পানীটো একেবাৰে কমি আহিছে। ৰসগোল্লাত যিমানখিনি পানী থাকিব লাগে, সেই তেনেকৈ পানী কম হৈ গৈছে। তাৰপিছতে গেছৰ ফ্লেমটো অফ কৰি দিছোঁ, ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু 3 ঘণ্টাৰ পিছত এয়া আমি 4জনে মিলি খাবলৈ উলিয়াই লৈছোঁ। উলিয়াই লৈ চাইছোঁ যে ইমানেই কোমল হৈছে, ধুনীয়া হৈছে। ৰসগোল্লা যেনেকুৱাই আমি হোটেলত কিনিবলৈ পাওঁ তেনেকুৱাই হৈছে। ঘৰতে যে ইমান ধুনীয়াকৈ বনাই খাব পাৰি, আপোনালোকে খাই চাবচোন।